বিটিসিত প্ৰমোদ বড়ো অহাৰ পিছত আৰু বেছি হত্যা লীলা হৈ আছে ছাত্ৰ সমাজত প্ৰমোদ বড়ো নিজেই বেমেজালি কোন হয় প্ৰমোদ বড়ো এওঁ বিটিসিৰ হয় নে নন বিটিসিৰ মানুহ হয় প্ৰমোদ বড়োই আগত কক এওঁ বিটিসি চলাই আছে নে কি চলাই আছে প্ৰমোদ বড়ো আজিকালি একদম মুখতে বিটিসিৰ বাসী ৰাইজে পছন্দ নকৰে গোটেই মিছা কথা ক'লে ঠগালে ৰাইজক লঞ্চিত কৰিলে প্ৰমোদ বড়োই আগত কক এওঁ বিটিসি চলাই আছে নে কি চলাই আছে হাগ্ৰামা মহিলাৰীৰ বিটিসিটো এওঁ ঠগাই পেলাই বিটিআৰ বুলি কয় বিটিআৰ বস্তুটো কি হেতু আগত কক প্ৰমোদ বড়োই ৰাইজৰ সন্মুখত আহি পেলাই কক ই কি চলাই আছে কি সৰকাৰ চলাই আছে এনজিও চলাই আছে নে হাগ্ৰামা মহিলাৰীয়ে আনা বিটিসিটো চলাই আছে ৰাইজৰ সন্মুখত আহি পেলাই কক তাৰ পিছত বিটিসি বাসী ৰাইজে হেতু কব জাজ কৰিব আৰু কি বেছত শাসন কৰিব বিটিসি আমি আনা বিটিসি হাগ্ৰামা মহিলাৰীৰ ওপৰত আস্থা কৰিয়ে সকলো ৰাইজে বিটিসি চুক্তি কৰাইছে আৰু হাগ্ৰামা বিটিসি সদায় হাগ্ৰামা মহিলাৰীৰ নাংগল পাতেৰে হৈ থাকিব হয় স্পষ্টভাৱে হেতু প্ৰমোদ বড়োই মিছা কথা সদায় মিছা কথা কয় সিদিনা আপোনালোকে সবে জানে সিদিনা বাক্সা আৰু ওদালগুৰিত কোনবা এজনক মাৰিছে কোনবা আনজনক কি কৰিছে হত্যা লীলা দিন দুপৰতি হৈ আছে গতিকে প্ৰমোদ বড়োই যি মিছা কথা কৈ আছে সদায় মিছলীয়া হৈ থাকিব বিটিসিত প্ৰমোদ বড়ো অহাৰ পিছত আৰু বেছি হত্যা লীলা হৈ আছে আৰু বেছি এক্সট্ৰিমিজম হৈ আছে গতিকে প্ৰমোদ বড়ো অহাৰ পিছত বিটিসিত আৰু অশান্তি হৈ আছে নহয় শিক্ষাৰ ক্ষেত্ৰত যি হৈছে প্ৰশ্ন কাকতৰ ফাদিল হেতু দুৰ্ভাগ্যজনক এটো অত্যন্ত দুখদায়ক বেদনাদায়ক সকলো ছাত্ৰ সমাজত প্ৰমোদ বড়ো নিজেই বেমেজালি নিজেই এজন বেমেজালি নিজেই এজন প্ৰবঞ্চক বিটিসি ৰাইজক প্ৰবঞ্চনা এওঁ কৰি আছে গতিকে এওঁ সময়ত এইবিলাক হ'বই কোন হয় প্ৰমোদ বড়ো এওঁ বিটিসিৰ হয় নে নন বিটিসিৰ মানুহ হয় আগত কক তাৰপিছত পৰ্বতজোৰাৰ ছোৱালীৰ বিষয়ে ক'বলৈ আহক পৰ্বতজোৰাত প্ৰমোদ বড়োৰ যি শাসন চলি আছে বিটিসি অনৈতিকভাৱে ইলিগেলভাৱে লিলি হোটেলৰ প্ৰেম প্ৰীতিত চলি আছে ইমান দিন নচলে লিলি হোটেলৰ এই প্ৰেম প্ৰীতি ইমান দিন নচলে বিটিসিৰ ইমান দিন নচলে হৈ থকা ৰাস্তা ঘাটটো কেলেংকাৰী কোৱাটো আমি 2019-20 লৈকে আমি যিবিলাক ৰাস্তা ঘাট কৰিছিলোঁ সেই ৰাস্তা ঘাট আজি প্ৰমোদ বড়ো কেলেংকাৰীৰ নামত বন্ধ কৰি দিছে সেইটো পৰিৱৰ্তন ৰাইজক লাগে নেকি ৰাইজক নালাগে আমি স্কুল ইউনিভাৰ্চিটি কৰিছোঁ শিক্ষা দীক্ষা দিছোঁ বিটিসি বাসী ৰাইজক ইউনিভাৰ্চিটিৰ পঢ়োৱাৰ সুবিধা দিছোঁ মেডিকেল কলেজত ইঞ্জিনিয়াৰিং কলেজত পঢ়িবলৈ আমি সুবিধা দিছোঁ ভাল কলেজ স্কুল আমি স্থাপন কৰিছোঁ স্কুল কলেজ স্থাপন কৰি পেলাই শিক্ষা দীক্ষা আমি দিছোঁ ভাল মেডিকেল ফেচিলিটিজ আমি দিছোঁ এইটোৰ পৰা যদি আজিৰ দিনত স্কুল কলেজ স্থাপন কৰিব নোৱাৰা স্কুল প্ৰভিন্সিয়েলাইজ কৰিব নোৱাৰা শিক্ষা দিব নোৱাৰা থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেডৰ চাকৰি দিব নোৱাৰা এইটো পৰিৱৰ্তন ৰাইজক লাগে নেকি প্ৰমোদ বড়োৰ পৰিৱৰ্তনক ৰাইজক নালাগে বিটিসি বাসী ৰাইজক নাই পৰ্বতজোৰা নিজে প্ৰমোদ বড়ো ক'ত হয় ৰঙিয়াৰ মানুহ বিটিসিত জাগা পৰ্বতজোৰাত জাগা পাব নেকি ক'ত থাকিব কোনেওতো জাগা নিদিয়ে ইয়াক ক'ত বাহৰ পাতিব জাগাই নাই প্ৰমোদ বড়োৰ আৰু মই পৰ্বতজোৰাৰ ছোৱালী হয় পৰ্বতজোৰাৰ বেটি হয় মই গতিকে মোৰ অধিকাৰ আছে পলিটিক্স কৰোঁ নে শিক্ষাবিদ হওঁ না বিজনেছ পাৰ্চন হয় না এণ্টাৰপ্ৰেনাৰ হয় না কি হয় মোৰ অধিকাৰ আছে প্ৰমোদ বড়ো কোনহে ইয়াত ক'বৰ কাৰণে আচ্ছা আমি দেখা পাই প্ৰমোদ বড়োৰ বেকগ্ৰাউণ্ড নাই ইয়াৰ বেকগ্ৰাউণ্ড কি মোৰ বেকগ্ৰাউণ্ড আছে দুৰ্নীতি 100% দুৰ্নীতি সব জায়গাতে দুৰ্নীতি প্ৰমোদ বড়ো নিজেই এজন কলংকিত এটা অধ্যায় প্ৰমোদ বড়োৰ অধ্যায়টো বিটিসি বাসী ৰাইজৰ কাৰণে এটা কলংকিত অধ্যায় গতিকে তাৰ বিষয়ে ক'বলগীয়া একো নাই